এক্টৰ আজিৰ হা কেনেকুৱা লাগিল বহুত ভাল আৰু তাই সিদিনা মোক ন তো গাইজ ক'বলৈ পাই সুখী হৈছোঁ যে আজি কিমান তাৰিখ আজি জুলাইৰ 27 তাৰিখ আজি জুলাইৰ 27 তাৰিখ আজি জুলাইৰ 27 তাৰিখে আমি নতুন এখন শ্বৰ্ট ফিল্ম হাতত লৈছোঁ ক'ব গ'লে যদি কালি দিনটো পৰিল হয় পুৰাপুৰি একমাহ পিছত আমি কিজনে আজিৰ কেমেৰামেন আৰু ইফালে আমাৰ ডাইৰেক্টৰ আৰু দাদা এটা শ্বুটিং আছিল সি বোলে আজি আহিব নোৱাৰে বৰষুণ যিহেতু পৰিল তাৰপিছত মোৰ যিখিনি শ্বুটিং আছে আজি আৰম্ভণি কৰি থ'ব আৰু আমি তিনিজনে কেমেৰা ডাইৰেকশ্যন প্লাছ মই বেলেগ বিশেষ মানুহ দৰকাৰ নাই আমি আৰম্ভ কৰি দিওঁ নাৰিকল আছে অলপ পূজা পাতল কৰিলোঁ আৰু সৰুকৈ আজি আৰম্ভণিৰ ৰুমৰ ফাৰ্ষ্ট চিন লৈছোঁ আমাৰ কেমেৰামেন আজিৰ ইফালে ডাইৰেক্টৰ পূৰা বহি আছে পূৰা লাইটিং চাইটিং জ্বলাই থৈছোঁ মই বহি আছোঁ চলি আছে আৰু সৰু সুৰাকৈ আজি শ্বুটিং লোকেশ্যনত আহিছোঁ প্ৰথম শ্বুটিংটো ঘৰত কৰিলোঁ আৰু নেক্সট শ্বুটিংটো কৰি আছোঁ আমি ইয়াত আজি কেমেৰামেন আছে আজি কেমেৰামেন বনাইছোঁ আৰু ডাইৰেক্টৰটো ডাইৰেক্টৰে আজি শ্বুটিঙতো আছে এক্টিং কৰিব সেকেন্ড ডে শ্বুটিং ইফালে দাদা চিনি পাব অলপ পিছত ইফালে চলি আছে আৰু ৰুমৰ ভিতৰত একদম আন্ধাৰ ৰুমত শ্বুটিং ঠিক আছে কৈ আছোঁ আপোনাক তাইৰ গিৰিয়েকৰ লগত মোৰ বহুত পুৰণি শত্ৰুতা আছে আৰু এতিয়া মই তাৰ পৰিয়ালৰ এটা মানুহ মাৰি তাক খোজে মৃত্যুৰ যন্ত্ৰণা দিব খোজো হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল মই এতিয়া গৈ আছোঁ আমাৰ ৰিজাৰ্ভত দাউৰিবলৈ আপোনালোকে চাই থাকক আৰু আপোনালোকে মোৰ আজি থাৰ্ড ডে শ্বুটিং আজিৰ দুইজন এক্টৰ আজি কাৰ কি হয় কাৰ বেছি ভাল হয় ডালমিয়া চটা নেকি লোকেশ্যনটো বঢ়িয়া আজি থাৰ্ড ডে শ্বুটিং নিকুঞ্জ এক্টৰ আজি কেমেৰা চলি আছে কি হ'ল আজি তই ৰানিং নকৰিলি যে ঐ ভাই কি হ'ল আজি তই ৰানিং নকৰিলি যে প্ৰথম ভিডিঅ'টা চাইছে না নাই প্ৰথম ভিডিঅ'টা অলৰেডি তুমি হিচাই টিকো কাটি আমি ভাল ঠিকে আছে সৰ্বানৰে তোমাক আমি শিকিছিলো নাই অলপমান কেনেকুৱা লাগছে ভিডিঅ' শ্বুটিং কৰি আনন্দ লাগছে না আনন্দ ये है कैमरा ये है एक्टर ये है कैमरा ये है কি বলেছিল কি एक्टर কই গলক দাউরা एक्टर রানার एक्टर ये রানার एक्टर তুমি কলি কেমেৰামেনৰ মাথা গৰম মানে ইহুন অলবা লাগব আৰু চবৰে মাথা গৰম গৰ্বৰ হৈছে শট গৰ্বৰ হৈছে উল্টা পাল্টা হৈ গৈছে শট জিতুলৰ মাথা গৰম হৈ গৈছে ৰ'দ দিলে শ্বুটিং ভাল হ'ব মজা 1 2 3 অ্যাকশন নাইও ভাই আজি মোৰ মন যোৱা নাই কি কথা যিজন ল'ৰাই সদায় সকলোৰে আগত আহি ৰানিং কৰে আজি তাৰ মন যোৱা নাই নিশ্চয় তোৰ কিবা এটা হৈছে নাইও ভাই আজি মোৰ মন যোৱা নাই কি কথা যিজন ল'ৰাই সদায় সকলোৰে আগত আহি ৰানিং কৰে আজি তোৰ মন যোৱা নাই এটোতো হ'বই নোৱাৰে নিশ্চয় তোৰ কিবা এটা হৈছে কচোন ক কি হৈছে তোৰ ভাল হৈছে দে আৰু তাই সিদিনা মোক লগ কৰি সকলোবোৰ কথা শুনি ভাই মই তোৰ কথাটো এইটো যাব এংগে হাৱা আহি থাকো ৰখি লাগি
তো একেবাৰে আমাৰ 80% কমপ্লিট হ'ল বৰ্তমান শ্বুটিং আজিৰ শ্বুটিং যিখিনি আছিল আজি ডে 3 হয় আজি ডে 3ৰ শ্বুটিঙৰ আজি 80% কমপ্লিট হ'ল এটাই ক্লিপ আছিল আমি কৰিলোঁ আজিৰ এক্টৰ হয় ছাইড এক্টৰ বুলি ক'লেও ভুল নহয় গোটেইকেইজনে ছাইড এক্টৰে আৰু আইনো মেইন এক্টৰ আছে সেয়াই আৰু আজি কি কি দিয়ে বুলি ক'ম আজি বহুত শ্বুটিং আমি মানাছত শ্বুটিং কৰিব আহিছোঁ মানাছত তই কোনা দি ললি হ'ল তোক লৈ আছো না তোক মেইনলি তোক ভালকে ষ্টেণ্ড ক'ত আছে তাতে আছে অলপ অনুভৱ গৰম আজি শেষৰটো দিন শ্বুট কৰিব আহিলোঁ গৰম বেছি বহুত অত্যাচাৰ গৰম অলপ চ' যাই আছোঁ কৈছোঁ তই সেইটোৰ বেছি ওজন নাই কাৰণে আৰম্ভ কৰিলোঁ আৰু ইফালে আছে আমাৰ কেমেৰামেন চিনেমেটোগ্ৰাফাৰ অলপ ক কি ক'ম আৰু আজিৰ এই যিটো আৰম্ভণিটো ভাল কৰি সুন্দৰ কৰি আৰম্ভ কৰিম বুলি ভাবিছোঁ আমি কিন্তু একো সুন্দৰ হোৱা নাই তাৰ যে ভৱিষ্যত উজ্জ্বল হয় সেয়া কামনা কৰিলোঁ বহুত কষ্ট কৰিছে সি এই জাৰ্ণি কৰিবলৈ অনুভৱ কি হৈছিল নার্ভাস সেয়া আমাৰ এক্ট্ৰেছ নার্ভাস मैं एकदम नार्भास তই বহি থাক খাই দে তই চাই ৰ'দত আছা এনেহেন চা বস্তুটো শুনা তুমি আমাৰ ভাবিছা মোক ঘৰৰ পৰা বিয়াৰ প্ৰেছাৰ দি আছে এনেহেন আৰু সিফালৰ পৰা দেচোন কষ্ট দিছা ও এক্টৰ আজিৰ পইচাৰ বাহিৰেও যে মৰম ভাল পোৱা প্ৰয়োজন সেই কথাটো মই মই এতিয়া জিতু লওক গোটেই কথাকে মিলি কিনে 500 একটা আগে দিম কেমেৰামেন সেই কথাটো মই আজি গম পালোঁ সেইটো একেবাৰে কৈছে কথা মই আজিহে বুজিলোঁ পইচা কেতিয়াও মানুহক সুখী কৰিব নোৱাৰে পইচাৰ বাহিৰেও যে মৰম ভাল পোৱাৰ প্ৰয়োজন সেই কথাটো মই আজিহে বুজিলোঁ আজি ডে 5 হয় ডে 5ৰ শ্বুটিং ইফালে আছে ভাইটি ইফালে এক্ট্ৰেছ এই কি বা লাজ কৰে এইফালে চা জেলতো মাইন গেছ আজি পিলপিলিত গাড়ী চাড়ী নাই তো গাইজ শ্বুটিং লোকেশ্যন ফাইনেলি আহি পালোঁ আমি আজি পিলপিলি দি আহিলোঁ বাকী কেইজন বাইকত আছে আৰু ইফালে আমাৰ জানেই সকলোৱে কেনেকুৱা অনুভৱ আজি আজি আমাৰ পঞ্চমটো দিন মানে শেষৰটো দিন আজি আহিলোঁ লাষ্ট শ্বুটিঙত বাট গৰমৰ উত্তাপটো জানেই সকলোৱে গৰমে খাই দিছে আৰু একদম ঘন জংঘলৰ মাজে মাজে গৈ আছোঁ জংঘলৰ মাজে মাজে আমি গৈ আছোঁ দুজনে বা আহি আছে পিছত সকলোতে গৈ আছোঁ আৰু ভাল পাব ভেণ্ডা স্ক্ৰীণ দিম মাজে মাজে কৰিব সেয়ে আৰু তো গাইজ আজি বহুতখিনি কৰিলোঁ শ্বুটিং একো আগ নাবাঢ়িলে একো আগবাঢ়া নাই মাত্ৰ এটা চিন সদায় এইখিনি জেগাত মানে কি ক'ম আৰু হয় আমাৰ এটা চিনে হৈ আছে তোক কোন দি যাব খোজা ডাঙৰ এক্টৰ মানে পইচা দিলে কেমেৰা তলে কিমান লাগব 1.5 লাখ 3 লাখ 5 লাখ কোনোবা যদি কণ্টেক্ট 5 লাখ বোলে লাগে কণ্টেক্ট কৰিব 5 লাখ এই কি কৈ শুনাই নাপালি তই দেই মই শুনছো ৰিয়েকচন দে এনে পুৰে নে চৰপত বনাই লৈ আহিল খাম আমি কেনে হাউ দ্য ফিলিংছ ইনকে ভৰাই নাই গৰম একদম গাঁৱৰ পৰিৱেশ এই ঠিক নাই দেই ছাৰ ৰেডি না ৰেডি ৰেডি ৰাম খাবি এই গৰুক যে দেই যে ৰেডি ইফালে আহি ইফালে ই আকৌ পাছেদি ৰখি ইনকে তোক মই ধৰিয়ে আছো তুমি ভাল পোৱা কি কেমেৰা কেমেৰা চাই বোলে হাঁহ কাটাৰ পৰা আনছা তই ইভেন নকৰা আজি 5 ডে শ্বুটিঙৰ বৰ্তমান লাষ্ট লোকেশ্যন আৰু লাষ্ট চিন
কষ্টৱ দা সমীৰণ ইফালে প্ৰেমতেজ আৰু ইফালে আমাৰ কি নাম actress। কি নাম বোলে নাম নাই এই দুখিত মই পাহৰি গৈছোঁ মানে নামেই নাই উচ্চ মানুহটো উচ্চ মানুহৰ নাম নাপায় আৰু ইফালে আছে ভাইটি ইফালে আছে দুটা কেমেৰামেন আমাৰ বিখ্যাত এইবাৰটো উঠছে লজিক নাই কৰি আছো তোমাৰ সেই অলপমান টকা মোক একো সুখী কৰিব নোৱাৰে মোৰ মা দেউতাই যাৰ লগত বিয়া ঠিক কৰিছে তেওঁৰ এমাহৰ দৰমহা 1 লাখ টকা আৰে তাৰ দৰমহাটো 1 লাখ টকা হ'বই তাৰ বয়সটো চোৱা তোমাৰ সেই অলপমান টকাই মোক একো সুখী কৰিব নোৱাৰে মোৰ মা দেউতাই যাৰ লগত বিয়া ঠিক কৰিছে তেওঁৰ এমাহৰ দৰমহা 1 লাখ টকা 1 লাখ টকা আৰে তাৰ দৰমহাটো 1 লাখ টকা হ'বই তাৰ বয়সটো চোৱা আৰু মোৰ বয়সটো চোৱা দৌৰতে মিছি কৰি 1 লাখ টকাৰ পৰা কৰিম তই ক'ব নালাগে তই কি আছিলি তই হাত দুখন এংকে দি ইফালে চাই আছিলি মই কেমেৰাত চালো না ইনকে আছিলো নেকি মোৰ ফালে এংকে চাই আছিলি নাছিলো মই ইনকে আছিলো আৰে ভিডিঅ' চালি গম পাম ভাল দেচোন দে তোমাৰ কি তুমি আৰু মোক এইবোৰ কৈ কলাম না তই লাষ্টত কৈ হা মই ডাইলগখিনি মাৰাৰ পিছত ঐ মই যে এইখিনি কৈ থাকিম তুমি আৰু মোক এইবোৰ কৈ কলা হৈছে আইছে মোটামুটি এ আমাৰ না এটা কথা কৈছো মই যোনখিনি ডাইলগ মাৰি থাকিম ইথানে তই অলপ এংকে মানে সেই এংকে হাঁহি অলপ লেভেল দিয়া এংকে হাঁহি নেকি একমাহৰ দৰমহা শ্বুটিং চলি আছে আমাৰ আৰু মানুহ চাওক শুনা ইমান স্মুথ ৰুডলি নহয় হেৰিত আৰু অলপ স্মুথ স্মুথো নহয় মানে অলপ বস্তু এটা কেনে ধৰিবা তোৰ ৰাগো ঠিক আছে শেষ হৈ গ'ল আজি শ্বুটিং আৰু বিশেষ আনন্দিত প্ৰজ্ঞান 2 লাখ টকা হয় বেয়া নাপাবা মই জীৱনত যদি মোৰ কিবা অলপ আৰ্নিং হয় কিবা তুমি নক'বাচোন তোমাৰ প্ৰতি মোৰ একো ফিলিংছ নাই আৰু ফিলিংছ নহয় ফিলিংছ বোলা বস্তুটো হ'ল মনৰ কিন্তু আপি এপালত কথা নাহে অঁ ম'ম' খাবি ম'ম' লাগব এই চব ম'ম' চবে ম'ম' খাম চব দেৰি নকৰ না হা কেনেকুৱা লাগিল বহুত ভাল বহুত ভাল প্ৰথম এক্সপিৰিয়েঞ্চ মোৰ অঁ বহুত ভাল হৈছে কিন্তু দেই আজি গোটেইখিনি ভাল কৰিল আৰু